এখেতৰ প্ৰেছাৰটো অলপ হাই হৈ আছে তেওঁ বাৰু কিমান সময়ৰ পৰা এনেদৰে চেঞ্চলেছ হৈ আছে মাজনিশা তেওঁ ঘৰলৈ আহে মই দুৱাৰখন খুলি দিয়াৰ লগে লগে তেওঁ মোৰ মুখলৈ আচৰিত হৈ চায় আৰু কয় তুমি ইয়াত এই কথাষাৰ কয়ে তেওঁ চেঞ্চলেছ হৈ পৰে আৰু তেতিয়াৰ পৰাই তেওঁ এনেদৰে পৰি আছে ছাৰ ডাঙৰ কিবা এটা চক খালে যেন লাগিছে আপুনি পানী অলপমান লৈ আহকচোন আনিছো ছাৰ পালছটো কিন্তু একেবাৰে ঠিক আছে এইয়া পানী লওক থ্যাংক ইউ মই ক'ত আছো আপুনি কম মই ডক্টৰ বৰুৱা আৰু আপুনি ইমৰান হুছেইন আৰু আপুনি আপোনাৰ ঘৰতে আছে মোৰতো খুব বিষাইছে গাটো বৰ দুৰ্বল দুৰ্বল লাগিছে আপোনাৰ প্ৰেছাৰটো বঢ়াৰ লগে লগে টেম্পাৰেচাৰটো অলপ বেছি হৈছে চিন্তা নকৰিব সকলো ঠিক হয় একচুৱেলি আপোনাৰ কি হৈছিল বাৰু কওকচোন মনত পৰিছে সকলোখিনি কথা মনত পৰিছে কিন্তু কথাখিনি ক'লে আপোনালোকে বিশ্বাস কৰিব জানো তথাপিও কওকচোন বাৰু কৈছো ৰ'ব যোৱা নিশা ৰিজাৰ্ভ এটা থৈ আহোঁতে মোৰ নিশা বহুত দেৰি হ'ল প্ৰায় 12টামান বাজিছে তেতিয়া দেৰি হোৱাৰ কাৰণে মই শ্বৰ্টকাট ৰাস্তাটোৱেদি ঘৰৰ ফালে আহি আছিলোঁ আৰু অকণমান সময়ৰ পিছতে ঘৰ পাব সেইকাৰণেতো মই শ্বৰ্টকাট ৰাস্তাটো দি আহিছোঁ কি নাই একো নাই দিয়া দিয়া পামগৈ পামগৈ ইমান নিশা এই নিজান ঠাইত অকলশৰে ছোৱালী এজনী আচৰিত
দাদা মোক লিফ্ট এটা দিবনে আহক পিছে ইমান ৰাতিখন এই নিজান ৰাস্তাত আপুনি অকলে লগৰ ছোৱালী এজনীৰ বিয়ালৈ গৈছিলোঁ মিঠা বেছি দেৰি হোৱাৰ বাবে খোজকাঢ়িয়ে ঘৰলৈ গৈ আছোঁ তেনেকুৱাতে আপোনাৰ অটোখন দেখিলোঁ ইমান ৰাতি এনেদৰে অকলৰে আহিব নাপায় নহয় আৰু শুনামতে এই ঠাইডোখৰ বৰ এটা ভাল নহয় তাৰমানে আপুনি ভূতলৈ ভয় কৰে নাই নাই ভূতলৈ মই ভয় নকৰোঁ আৰু এই ভূত চুত এইবিলাকলৈ মই বিশ্বাসো নকৰোঁ বাৰু বহক অলপ আগতেই মোৰ ঘৰ বলক মই দেখুৱাই দিম ঠিক আছে আপুনি চিগাৰেট নাখাব দিয়া চলাইটো নুমুৱাই দিয়ক কিয় চিগাৰেটৰ গোন্ধটো মোৰ সহ্য নহয় অ' চৰি আচলতে কি জানেনে এই ৰাতি এনেদৰে ড্ৰাইভ কৰিলে চিগাৰেট খোৱাটো এটা মোৰ পুৰণা অভ্যাস ন' প্ৰব্লেম বেয়া নাপায় যদি আপোনাক কথা এটা সুধোনে সোধক বিয়া খাবলৈ আপোনাৰ লগত ঘৰৰ আন কোনো মানুহ নগ'ল যে এই ৰাতিখন আপুনি অকলশৰে আহিবলগীয়া হোৱাৰ কাৰণে কথা এটা সুধিছোঁ বেয়া চেয়া নাপাব দেই মই মোৰ ঘৰত অকলশৰেই থাকোঁ অকলে থাকে পৃথিৱীৰ প্ৰত্যেকজন মানুহে এটা সময়ত অকলশৰেই থাকিব লগা হয় মানে এদিনাখন আপুনিও অকলশৰে থাকিব লগা হ'ব মই মানে আপোনাক তাৰ একো বুজি পোৱা নাই সময়ত সকলোবিলাক কথাই বুজি পাব কি কথা কৈও ছোৱালীজনীয়ে বিয়া ঘৰত কিবা ভাং চাং খাই আহিলে যেন পাইছোঁ মনে মনে থকাই ভাল ৰখাব সৰুখিনিতে মোৰ ঘৰ ইয়াততো কোনো ঘৰ নাই ইয়াত শ্মশান এখনহে আছে মই ইয়াতেই থাকোঁ এই কথা কৈও ছোৱালীজনীয়ে শ্মশানত থাকে নামক তেনেহ'লে নামক আকৌ নামক না
পালোহি পিছে ইমান ৰাতিখন তুমি ইয়াত কি কৰিছা অলপ বাহিৰৰ পৰা আহোঁ ইমান ৰাতিখন মই তোমাক অকলে বাহিৰলৈ যাবলৈ মনা কৰিছিল নাই তুমি আহিলে যেতিয়া ভালেই হ'ল অলপমান ৰৈ দিব বলো মই নোৱাৰো আহক না সেই নোৱাৰো বুলি কৈছো নহয় তুমি অকলে যোৱা ইমানকে কওঁ নাই ৰাতি অকলে বাহিৰলৈ যাবৰ কাৰণে কথা এটা নুশুনি দৰ্জাখন ভিতৰৰ পৰা কোনে বন্ধ কৰিছে তাইতো বাহিৰতে আছে আপুনি আহিলে মোৰ টোপনিয়ে ধৰি গৈছিল তুমি ইয়াত তেতিয়াহ'লে সেইজনী বাহিৰত কোন আৰে কি হ'ল আপোনাৰ আৰে উঠক আৰে উঠক উঠক আচৰিত কথাটো কিন্তু বিশ্বাস হোৱা নাই নহয় আপোনাৰতো বাদেই মোৰ নিজৰে বিশ্বাস হোৱা নাই সেই ছোৱালীজনীক ময়ো এবাৰ লগ পাইছিলো কি আপুনিও লগ পাইছিলে কিন্তু কেনেকৈ সেইদিনাখন আছিলে অমাৱস্যাৰ নিশা পঞ্চায়তৰ কাম শেষ কৰি আহোঁতে নিশা প্ৰায় 12টামান বাজিলে মেইন ৰাস্তাইদি আহিলে দেৰি হ'ব বুলি মই শ্বৰ্টকাট ৰাস্তাইদি আহি আছিলো দাদা মোক লিফ্ট এটা দিবনে ইমান নিশা এই ৰাস্তাত আপুনি অকলশৰে লগৰ ছোৱালী এজনীৰ বিয়ালৈ গৈছিল নিশা বেছি হোৱাৰ কাৰণে একো নাপায় খোজকাঢ়িয়ে ঘৰলৈ আহি আছে ভাগ্য ভাল আপোনাক লগ পাই গ'লো বহক আৰু সেই শ্মশানখনৰ ওচৰতে ছোৱালীজনী হঠাৎ অন্তৰ্ধান হ'ল কিন্তু এই কথাটোতো আপুনি আগতে আমাক কোৱা নাছিলে কথাখিনি ক'লে কোনেনো বিশ্বাস কৰিব সেইকাৰণে কোৱা নাছিলো কথাটো কিন্তু বৰ আচৰিত আপোনালোক দুয়োজনে সেই একেজনী ছোৱালীকে দেখা পাইছিলে আজিৰ এই ইণ্টাৰনেটৰ যুগত এই কথাবিলাক ক'লে কোনে বাৰু বিশ্বাস কৰিব কওকচোন এনিৱে মই এতিয়া উঠো সকলো ঠিক হৈ যাব আপুনি একো চিন্তা নকৰিব আৰু এটা কথা আপুনি কিন্তু ষ্ট্ৰেছ নল'ব ঠিক আছে আহিছো ডাক্তৰ সাহেব আপুনি কিন্তু সেই শ্বৰ্টকাট ৰাস্তাটো দি নাযাব ঠিক আছে বাই দাদা লিফ্ট এটা দিবনে এই নিজান ৰাস্তাত আপুনি লগৰ ছোৱালী এজনীৰ বিয়া খাবলৈ গৈছিল নিশা বেছি দেৰি হোৱাৰ বাবে একো নাপাই খোজকাঢ়িয়ে আহি আছে ভাগ্য ভাল আপোনাক লগ পাই গ'লো বলক উঠক
আপুনি যদি কেতিয়াবা অকলশৰে এই ৰাস্তাৰে যায় তেনেহ'লে হয়তো আপুনিও সেই ছোৱালীজনীক লগ পাব পাৰে